হ'ল এই ডাঙৰকেইটা এটা দিলে ভাল হলে হয় না এইটা চুলাটার ওপৰতে ডাইৰেক্ট হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু আজি আমাৰ বিলখনত মাছ ধৰি আছে। যোৱাকালিৰ পৰা বিলখন সিঁচিলে আৰু আজি মাছ ধৰা ষ্টাৰ্ট কৰিছে। চ' ভাবিলোঁ আপোনালোকক আজি মাছ ধৰা দৃশ্যটো অলপ দেখুৱাই দিওঁ আৰু মাছবিলাক লৈ আহি আমি কি কৰিলোঁ সেইবিলাকো দেখুৱাই দিওঁ। তো বলক দেখাওঁ। এয়া চাওক, আমাৰ গাঁৱৰ মানে মতা মাইকী সকলোৱে মিলি বহুত আনন্দৰে মাছ ধৰি আছে, যিহেতু সন্মুখত ৰোজা। চ' সকলোৱে মিলি মাছ ধৰিছে ৰোজাত খাবলৈ। আৰু ইয়াতে কেৱল লোকেল মাছে পোৱা যায়, পুঠি, গৰৈ, কাৱৈ, শিঙি, চেঙেনা সেইবিলাক মাছে পোৱা যায়। এয়া মাছবিলাক আনি চবে মিলি ভগাই ল'ল আৰু এতিয়া আমি সেই পুঠি মাছখিনি বাছি ধুই আছোঁ। বচা নাই এতিয়াও পুঠি মাছখিনি, যিহেতু বেছিভাগ বোকাতে থাকে। চ' বোকাৰ পৰা আনি এনেকৈ মাহঁতে মাছখিনি ধুই দি আছে আৰু ধুই বাচি মেলি এয়া চাওক পুঠি মাছখিনি আমি শুকাই আছোঁ। তলত জুই দি ওপৰত নেটৰ ওপৰত বহুত ধুনীয়াকৈ লগালগ শুকাই ল'লোঁ। শুকাই লোৱাৰ পিছত কিছুমান আমি এনে শুকান মাছ হিচাপে খাব ৰাখিলোঁ আৰু বাকীখিনি এয়া চাওক শীতল বনাই আছোঁ। আৰু মায়ে ক'লে শীতলত অকণমান খাৰ দিলে খাবলৈ আৰু বেছি সোৱাদ হয়। সেয়া খাৰ দি দিলে আৰু মই এয়া শীতলখিনি হাতেৰে অলপমান লাড্ডুবিলাক হেঁচি দি আছোঁ, যাতে সোনকালে শুকাই যায়। তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব।